गुबुननि फेसबुक पोस्टआव गुबुन सुबुङा हरनाय आउट कमेन्टआव मिनिनाय इमोजि रिएक्शन हरनानै बिजिरसालियाव नुजाथिनो गोनां जादों सासे सुबुङा। थांनाय 2023 मायथाइयाव बै समनि क'क्राझार जिल्लानि जिल्ला बेंगिरि आईएएस बर्नाली डेकानि मोनसे फेसबुक पोस्टआव नरेश बरुवा मुंनि सुबुङा आजि मेकआपआव नायनिखि मेम होनना हरनाय कमेन्टआव मिनिनाय इमोजि रिएक्शन हरनायनि थाखाय ढेकियाजुलिनि थागिबि अमित चक्रवर्तीखौ क'क्राझाराव गसं थिसनदोंमोन आईएएस बर्नाली डेकाया। गोलाव सम बारलांनायनि उनाव दिनै बेल मोननो हाबाय अमित चक्रवर्तीया। मख'जाथावदि आथिखालाव बर्नाली डेकाया नलबारी जिल्लानि जिल्ला बेंगिरि। ঘটনাটো মানে কি এতিয়া আমি সকলোৱে ফেসবুক ইউজ কৰোঁ আৰু এতিয়া আমি ডেইলি বহুত পোষ্টত আমি কেতিয়াবা লাইক কৰোঁ, কেতিয়াবা হাহা ৰিয়েক্ট কৰোঁ, কেতিয়াবা কেয়াৰ ৰিয়েক্ট কৰোঁ, তেনেকুৱা বহুত ধৰণৰ ৰিয়েকশ্যন থাকে আমি কৰোঁ। আৰু মই একচুৱেলি মই মানে গমেই পোৱা নাছিলোঁ যে তেখেতে এগৰাকী আইএএছ অফিচাৰ বা ডিচি বা কোনোবা নে কমেণ্ট এটা আহিলে মই অলপ ফানি পালোঁ, ফানি পাই পিনে মই এইটোত এটা হাহা ৰিয়েক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত আৰু এইটো 2023ৰ কথা, মোৰ ওচৰত কল আহিছে 23 জানুৱাৰী 2025ত মোক অ'চিয়ে কল কৰিছে, কোকৰাঝাৰ অ'চিয়ে, যে আপোনাৰ নামত এটা কেছ আহিছে, আপুনি ইমিডিয়েটলি থানাত আহিব লাগে। মই কৈছোঁ মই থানাত মানে কিয় আহিম, মোৰ নামত কেছটো কওক। তেখেতে কেছটো ক'বলৈ ৰেডি নহয় কোকৰাঝাৰ অ'চিয়ে। তেনেকৈ কওঁতে মই ক'লোঁ আপুনি মোক চামন দিয়ক তেতিয়াহ'লে। তেতিয়া মই গম পালোঁ যে মোৰ নামত এটা কেছ ৰেজিষ্টাৰ হৈছে। তাৰপিছত অ'চিয়ে কিন্তু ক'বলৈ ৰেডি নহয়। তাৰপিছতে মই মোৰ অধিবক্তাক ক'লোঁ যে এনেকৈ মোৰ নামত এটা কেছ আহিছে, এনেকৈ কথা। তো তাৰপিছতে অধিবক্তাই অ'চিৰ লগত কণ্টেক্ট কৰিব ট্ৰাই কৰিলে, অ'চিয়ে কেছৰ কথা একো নকয়। তাৰপিছত মোৰ আৰু এজন লয়াৰক মই ক'লোঁ কোকৰাঝাৰ কোৰ্টৰ, তেখেতৰ নাম ডেংকু ব্ৰহ্ম, তেখেতে মোক সহায় কৰিলে আপোনাৰ চাৰ্টিফাই কপিটো ওলাবৰ কাৰণে। তেতিয়া মই গম পালোঁ যে মানে অনাৰেবল ডেপুটি কমিশ্যনাৰ মিছ বৰ্ণালী ডেকা মেডামে মই জাষ্ট এটা হাহা ৰিয়েক্ট কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এটা FIR দিছে। তো মই মানে আচৰিত পাইছোঁ মানে যে আজি মই এটা ৰিয়েকশ্যন দিয়াৰ কাৰণে মই আজি ঢেকিয়াজুলিৰ পৰা কোকৰাঝাৰ কোৰ্টত আহিবলগীয়া হ'ল, মই বেইল ফাইল কৰিবলগীয়া হ'ল। তো মানে নিজকে বহুত বহুত কিবা লাগিছে যে আজি DC এগৰাকীৰ কিমান কাম থাকিব পাৰে। মইতো একচুৱেলি মই গম পোৱা নাছিলোঁ যে মই এতিয়া এজন DC বা IAS অফিচাৰৰ কমেণ্টত এনেকুৱা ৰিয়েক্ট কৰি আছিলোঁ বা কিবা কৰি আছিলোঁ। তো মই বহুত দুখ পাইছোঁ মানে বস্তুটোত, যে আজি মানে এগৰাকী DC হৈ পিনে তেখেতে যে মোৰ নিচিনা এজন নৰ্মেল মানুহৰ মানে ওপৰত যে এনেকুৱা এটা হেৰেছমেণ্ট কৰিলে যে মোক এটা জাষ্ট ফৰ এ ৰিয়েকশ্যন। আজি মানে কিমান ক'ত কিমানে ৰিয়েকশ্যন কৰি থাকে। আজি চাওক, তেখেত কোকৰাঝাৰতো DC আছিলে, এতিয়া মেডাম এতিয়া নলবাৰীৰ DC হয়। আজি এজন DCৰ ওচৰতো চবেই ভাল কথা লৈ পেলাই নাযায়, কিমান অভিযোগ লৈ পেলাই যায়। তাৰমানে এতিয়া যদি কাইলৈ যদি তেখেতৰ ওচৰত কিমানে যদি বেয়া অভিযোগ লৈ পেলাই যায় বা কিবা লৈ পেলাই যায়, তেখেতে তেতিয়াহ'লে নৰ্মেল মানে আজি যদি মোৰ নিচিনা এজন নৰ্মেল পাব্লিকৰ লগত যদি এনেকুৱা কৰিছে, তো বেলেগ নৰ্মেল পাব্লিকৰ লগতো চাগে তেখেতে আৰু কিবা কিবি কৰি পেলাব পাৰে। আচ্ছা, এই কমেণ্টটো কি আছিলে আপুনি যে হাঁহিলে? 2023ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবেই চাগে ফেচবুকত 2023ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলোঁ। সেইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা, মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই, 2023ৰ কথা। 2023ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই, মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ। আৰু ইমজিও মই দিয়া নাই, মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাহা ৰিয়েক্ট, সেইটোৱে কৰিছোঁ মই। তাৰমানে হাহাৰ কাৰণে আপুনি মই হাহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন DCৰ পৰা, হু ইজ এ IAS অফিচাৰ, মানে ইমান ডাঙৰ মানুহৰ পৰা। অপৰাধ হ'ল মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমান কষ্ট পালোঁ, ইমান হেৰেছমেণ্ট পালোঁ। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল।
মোৰ মাৰ গা বেয়া থাকে। আজি আপুনি বেল পালে? আজি মই বেল পালোঁ। আজি সন্মানীয় কোকৰাঝাৰ CJM কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে। আপোনাৰ নামটো? মোৰ নাম অমিত চক্ৰৱৰ্তী, মই ঢেকিয়াজুলিৰ বাসিন্দা। ঠিক আছে। নিশ্চয়কৈ আজি বেল এটা ফাইল কৰা হৈছিলে কোকৰাঝাৰ CJM কোৰ্টত। FIR-টো দিছিলে IS বৰ্ণালী ডেকাই 2023 আৰু আজি বেল ফাইল কৰা হৈছিলে অমিত চক্ৰৱৰ্তীৰ ফালৰ পৰা। ফাইল কৰিছিলে বাই এন এডভকেট ৰোজ ভৰালী, বীৰু সাহা আৰু ডাইনা দুৱাৰা। তেওঁৰ এলিগেশ্যনখিনি আছিলে অমিত চক্ৰৱৰ্তীয়ে বৰ্ণালী ডেকাৰ এটা পোষ্টত কোনোবাই কমেণ্ট কৰিছিলে, সেই পোষ্টৰ কমেণ্টত তেওঁ এটা ৰিয়েকশ্যন দিছিলে হাঁহাৰ। তাৰ কাৰণে তেওঁৰ এগেইনষ্টত IS বৰ্ণালী ডেকাই কেছ এটা ৰুজু কৰিছিলে 2023 কোকৰাঝাৰ PS-ত। কেছ নম্বৰ আছিলে 153 কোকৰাঝাৰ PS আৰু আণ্ডাৰ ছেকশ্যন IPC 120B 354D 1-2 500 509 আৰু IT Act 66 গোটেইখিনি কোৰ্টে আজি চাই পেলাই বেলৰ যোনখিনি নেচাৰ আছিলে বেলেবল আছিলে আৰু মাননীয় CJM কোৰ্টৰ পৰা আজি বেল দিয়া হয় অমিত চক্ৰৱৰ্তীক। আৰু এইখিনি আছিলে আৰু ফেচবুকত কমেণ্ট লৈ পেলাই এইখিনি কেছ কৰা গৈছিলে তেওঁৰ ফালৰ পৰা। দিয়া হৈছিলে আপোনাৰ 24/4/2023। তাত কমেণ্ট কোনোবা নৰেশ বৰুৱা নামৰ মানুহে কোনোবাই কমেণ্ট দিছিলে, তাত অমিত চক্ৰৱৰ্তীয়ে খালি হাঁহাৰ এটা ৰিয়েকশ্যন দিছিলে ফেচবুকত, সামাজিক মাধ্যমত, আৰু তাকে লৈ পেলাই তেওঁ FIR ৰুজু কৰে আৰু সেই কেছৰ আজি আমি বেল ফাইল কৰিছোঁ। যিহেতু কোকৰাঝাৰ পুলিচে তেওঁক বিচাৰি আছিলে অমিত চক্ৰৱৰ্তীক আজি 2 বছৰ পিছত, আৰু সেইকাৰণে আমি কোৰ্টত আমি বেল ফাইল কৰি পেলাই আজি কোৰ্টে বেল দিয়ে আৰু চাৰ্টেন কণ্ডিশ্যন দিয়া হয় আৰু তাকে কেছটো আপোনাৰ 3জন একিউজড আছিলে, নৰেশ বৰুৱা, অমিত চক্ৰৱৰ্তী আৰু আব্দুল সুদ্দৰ চৌধুৰী, 3জনৰ নামত আছিলে। তাৰে আজি অমিত চক্ৰৱৰ্তীৰ নামত ফেচবুক কমেণ্টছৰ ওপৰত। হয়, ফেচবুক কমেণ্ট কোনোবাই বেলেগে দিছিলে ফেচবুক কমেণ্ট। মোৰ যোনজন যাৰ কাৰণে মই বেল ফাইল কৰিলোঁ অমিত চক্ৰৱৰ্তী, তেওঁ খালি ফেচবুকত ৰিয়েকশ্যন এটা দিছিলে হাঁহিৰ। তেওঁ কোনো ধৰণৰ কমেণ্ট দিয়া নাছিলে, খালি হাঁহিৰ এটা ৰিয়েকশ্যন দিছিলে আৰু এই নৰেশ বৰুৱাৰ কমেণ্টত। তাকে লৈ পেলাই কেছ ৰুজু হয় আৰু আজি বেল ফাইল কৰা হ'ল। হাঁহাৰ কাৰণে দিছে নেকি? স্মাইলিং কৰাৰ কাৰণে? স্মাইলিং হাঁহাৰ কাৰণে দিছে। হাঁহিৰ যোনটো আমাৰ ইমজি থাকে তাত ফেচবুকত, সেইটো দিয়াৰ কাৰণে কেছ ৰুজু হয়। বৰ্ণালী ডেকা DC আছিলে বৰ্তমান? হয়, তেতিয়া তেওঁ DC আছিলে বুলি গম পালোঁ এই কোকৰাঝাৰৰ। তেতিয়াই কেছটো ৰুজু কৰা হৈছিলে।